হেল্ল' এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবলৈ নগাঁও যাম তাৰপিছতে আমি ফাৰ্ষ্ট বেবেজীয়াত গৈ বস্তু কিনিবলৈ বহুত যিহেতু কাইলৈৰ পৰা পুৰাৰ দাম বৃদ্ধি হ'ব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আচ্ছা এতিয়া আকৌ আহিলোঁ বজাৰ আমি পাইছোঁৱে প্ৰথমে আমি মদৰ বজাৰটো কৰি লওঁ মদৰ দোকান পাইছোঁহি এই যে মদৰ দোকানখন দেখাই দিয়া চেনিদা আমাৰ মদৰ দোকানৰ চেনিদা মই ফাৰ্মাচীতে মানে জড়িত বহুত বছৰ পৰা মদৰ ফাৰ্মাচী এতিয়া আমি কৰি ল'ম আমাৰ ধাবাৰ কাৰণে ৱাইন শ্বপৰ পৰা বজাৰ যিহেতু আমাৰ এখন ধাবা আছে তাৰ কাৰণে আমি এতিয়া ৱাইন শ্বপৰ বজাৰ কৰিবলৈ আহিছিলোঁ ৱাইন শ্বপৰ বজাৰ কৰা হৈ গ'ল এতিয়া আমি লৈ আছোঁ গ্ৰচাৰী দোকানলৈ গৈ আছোঁ এতিয়া আমি তাতে গ্ৰচাৰী দোকানৰ পৰা বজাৰখিনি কৰি ল'ম এতিয়া কৰি ল'ম চব্জি বজাৰ আজি যিহেতু দেওবাৰ মানে আমাৰ ধাবাৰ বজাৰ কৰাৰ দিন গোটেই দিনটো বজাৰতে গুচি যায় আমাৰ দেওবাৰৰ দিনটো তো আমাৰ গাড়ীত বজাৰৰ বস্তু ৰাখিবৰ কাৰণে জেগা নাইকিয়া হৈ গ'ল সেইকাৰণে আমি আধাখিনি বস্তু ৰাখি দিলোঁ টমটমত বজাৰ কৰোঁতে কৰোঁতে বাজি গৈছিল প্ৰায় 2টা বহুত ভোক লগাৰ কাৰণে আমি ওচৰতে দোকানত খাই ল'লোঁ এইখন হৈ গ'ল ৰেষ্টুৰেণ্ট বেবেজীয়াতে হয় আমি ক'লা মানুহ ফিল্টাৰ মাৰি লাভ নাই ঠিক আছে ফাইনেলি আমাৰ বজাৰ হৈ গ'ল বেক চাইডত দেখাই দিয়া কিমান বজাৰ কৰিলোঁ ধাবা ৰেষ্টুৰেণ্টলৈ অহা মানুহবিলাকৰ কাৰণে এটা হাৰ্ডলি ৰিকুৱেষ্ট কটেজত আপোনালোকে কি কৰে আমি নেদেখোঁ সেইবাবে আপোনালোকে টেবুলকেইখন খাবৰ কাৰণে দিছোঁ পোকৰ পেলাই বহি বহি নাভাঙিব আমাৰ বজাৰ কৰা হৈ গ'ল এতিয়া আমি গৈ আছোঁ আমাৰ ধাবা